এতিয়া ৰঙালাও আগ এয়া ভাজিবলৈ লৈছোঁ। ভনীজনী ঘৰ ৰঙালাও আগ দি মেলি পঠিয়াইছিলে, তাকে এয়া ভালদৰে বাছি লওঁ, চুচকেইটা বাছি লওঁ, তাৰপিছতে কাটি মেলি লৈ মিহি মিহিকৈ কাটিম, তাৰপিছতে ভাজিম। এতিয়া চাটনিকণ কৰিবলৈ লৈছোঁ। কণ বিলাহী, লগতে ঘৰুৱা সৰু বিলাহী এটা, জলকীয়া, আদা, নহৰু, পিঁয়াজ আৰু মান ধনিয়া। এতিয়া চাটনি অকণ কৰোঁ। নমস্কাৰ, মই অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। আজি দিনটো কি দেখাব পাৰোঁ আপোনালোকে তাকেই চাই যাব। আৰু মই এতিয়া মানে কি ৰান্ধি বাঢ়ি খাবলৈ লৈছোঁ, একো কাম কৰা নাইকিয়া। দেহা মানুহে ঘৰটো সাৰি মেলি দিলে, বাহিৰ ঘৰটো। তাৰপিছত মই সেই গা পা ধুই মেলি আহিলোঁ, গা কাপোৰকেইটা বাৰু ধুলোঁ, মেলিলোঁ, সেইকেইটা কাপোৰ কানিকেইটা মেলিলোঁ। তাৰপিছতে এতিয়া এয়া খাই লওঁ, খাই লৈহে মানে মই বাকী কামখিনি কৰিম। আজি ৰাতি মানে এইটো টোপনি ক্ষতি হ'ল মানে কি, বেছি সময় খোৱাই নহ'লে। সৰু বেটি এবাৰ জ্বৰখন উঠিছে, এবাৰ কমিছে, তেনেকুৱা। এতিয়া ভাবিছোঁ যদি দিনটো ভাল নাপায়, কালিৰ পৰা দৰৱ খাইছোঁ, দিনটো যদি ভাল নাপায়, তেতিয়া ভাবিছোঁ পিছবেলাকে আকৌ হেৰি কৰি এণ্টিবায়'টিক দৰৱ লৈ আহিমগৈ। থাকিব লাগে, এই জ্বলা চাটনি আছে, লগ দিয়া, একো নহয়। তাই তেলৰটিটো খাবলৈ মন কৰিছে, খাওক দিয়া, তাই গাটোচোন ঠিক নাই নহয় দেই, খাওক দিয়া। মই পিছত শুকানতে লৈ ল'ম। এয়া খোৱা লগতে চিঞৰ বাখৰ হৈ আছে। তাকে আপোনালোকে দিনটো চাই যাব, আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। এতিয়া এয়া ৰাতিপুৱা বনাই লৈছোঁ ৰুটি, ৰঙালাও আগৰ ভাজি, কালি ভনীজনীয়ে দি পঠিয়াইছিলে ঘৰৰ ৰঙালাও আগ, লগতে এয়া বিলাহী চাটনি। এতিয়া এয়া এনেদৰে ৰুটি দুটা খাই লওঁ ৰাতিপুৱা। আৰু সৰু বেটি এয়া শুকান ৰুটি, তাই মানে গাটো অকণমান ঠিক নাই, তাই শুকান ৰুটিয়ে খায় বাৰু। তাৰপিছতে খাওঁ নাখাওঁ কৈ আছে। এতিয়া ডাঙৰ দেহা এয়া মাহীয়েকৰ ঘৰপা আহিলে। এতিয়া এয়া সেইটো ৰুমে চিজিল কৰিলোঁ। আনলা কাপোৰখিনিও কালি মানে অৱস্থা নাইকিয়া হৈ আছিলে। এইপিনে এয়া ডাঙৰ মানে অকণমান কিতাপখন পঢ়িবলৈ দিছোঁ। এইকেইদিন মানে তাতো পঢ়া শুনা নাই, খেল ধেমালিতে থাকিলে, সেইটো কাৰণে। আৰু এতিয়া যাওঁ এইটো ৰুম চিজিল কৰোঁ। এইটো ৰুম বাৰু অলৰেডি চিজিল কৰিলোঁ। এয়া মৰম বিচনাৰ পৰা উঠি আহিছিলে। তাৰপিছতে এতিয়া এয়া এইটো ৰুমে দেখিছেনে কি অৱস্থা। এইখিনি কাপোৰ তাই মানে লৈ যোৱা কাপোৰ, তাৰপিছতে মৰমৰ কাপোৰ, মোৰ কাপোৰ, চব। আৰু এইটো হৈছে ড্ৰয়িং ৰুমটো বাৰু বৰ্তমান এয়া লাইটটো অফ কৰি থোৱা আছে দেই। মানে ৰুম তিনিটাহে যে, বিশেষকৈ কোৱাৰ্টাৰ হয়। ইয়াতে গেছৰ চৌকা, তাৰপিছতে ঠেংটোপতে নতুনকৈ কেৰাহী এখন লৈছিলোঁ, সকাম নিকামৰ কাৰণে যতন কেইটামান লৈছিলোঁ। তাকে এটাকে লৈ আছোঁ আৰু লাহে ধীৰে। লাগে কি এইটো ৰুমতে থৈছোঁ বৰ্তমান। নতুন পাৰ্চটো লাগে, কালি মানে মাহীয়েকে পাৰ্চ এটা দি পঠিয়াইছিলে, নতুন মণি বেগ এটা। তাৰপিছতে সেইটোকে এতিয়া লাগে। এতিয়া মানে ৰাতিপুৱাৰ পৰা সেই খালোঁ, খাই মেলি লৈ এতিয়া মানে লাহে ধীৰে কামকেইটা কৰি আছোঁ। দুপৰীয়াকৈ ভাত সাজ ৰান্ধিম আৰু কৰি আছোঁ। এখন ষ্টেণ্ড ফেনখন সেইজনী ভাল কৰি আনিলে, মানে ঘৰৰ পৰা আহোঁতে সেই গাড়ীত আনিলে না বস্তুখিনি, ডিঙিটো ভাগি থাকিলে। নতুনকৈ লোৱা আছিলে, সেইটো বছৰ লৈছিলোঁ, আকৌ এতিয়া এইটো অৰিজিনেলটো নাপালে। আমাৰ শিৱসাগৰত অৰিজিনেলটো নায়েই, যোৰহাটত আছে। যোৰহাটলৈ এতিয়া যায় কোন আছে। এইটো ছেকেণ্ড কোৱালিটি এটাকে লগাই দিলে আৰু যেনে তেনে চলি থকচোন, নহ'বা গৰমত থাকিবলৈ দিগদাৰ হয়। ৰ'বা মাহীয়ে ক'ত থৈ দিলে, দিছিলে পাৰ্চটো। এইটো চাওঁ গডৰেজত হেৰি পঁইতাচোৰা সোমাব। এইটো ৰ'বা মই দেখুৱাই দিছোঁ। মাহীয়েকে পাৰ্চ এটা দিছিলে, ইউনিকৰ্ণ। কাক দিছে বাইদেউ, সেইটো কাক দিছে মাহীয়েকে দি পঠিয়াইছিলে পাৰ্চটো। আছে এতিয়া এয়া ভাল লাগিছে পাৰ্চটো। তুমি ফুফু গ'লে নিবা, টাউনলৈ গ'লে নিবা। আৰু তোমাৰ হেৰিটো আৰু এটা আছেই নহয়, এইটো ওলমি আছেনে? এইটো কি বুলি কয়, এই সৰু ল'ৰা ছোৱালীয়ে পইচা নলয়। এইটো ফুফু গ'লে লৈ যাবা, ইউনিকৰ্ণৰ বেগ। মৰম লাগিছে, সৰু ল'ৰা ছোৱালী বস্তুবিলাক এনেও মৰম লাগে বাৰু। লেতেৰা নকৰিবা দেই, মই এতিয়া কামকেইটা কৰি লওঁগৈ। কাপোৰখিনি চিজিল কৰিলোঁ। এইটো হৈছে মৰমৰ পিন্ধা কাপোৰ, ভাবিছোঁ এবাৰ বেগটোতে ভৰাই থৈ দিছোঁ, উলিয়াম পিন্ধাম আৰু তেনেকুৱা। আৰু এইখিনি হৈছে ধুবলগীয়া কাপোৰ, আৰু এইখিনি হৈছে দীঘানত ভৰাই থ'বলগীয়া কাপোৰ। পলিথিন পাৰ্চটো চাই দিয়া, হাত খাই দিয়া। ভাল লাগিছে দেই, ডাঙৰ পাৰ্চ এটা দিছে পাই, হয় নাই?
মানে টাউনলৈ গ'লে চব সোমাব মৰ্টন চকলেট জুচ এটা সোমাব হয়নে অঁ আৰু এইপিনে ডাঙৰ দেহা মাহীহঁত থাকি কেনেকুৱা লাগিলে শুন আহিবলৈ মন গৈছিলে নাই ঘৰলৈ নাই আকৌ যাবা নেকি কালি আহি লৈ পিনে মনটো বেয়া কালি আহি লৈ দুইজনে মনটো বেয়া এজনে সৰু বেটিয়ে থাকিছে বা এক ৰাতি আৰু ডাঙৰ দেহাৰে থাকিছে কমেও মানে 4 ৰাতি আৰু 4 ৰাতি থাকিছে এতিয়া হ'ল মানে কি আহিলেও মা ডাঙৰ বেটিয়ে মামুৰ মনটো বেয়া লাগিছে মামুৰ মনটো দুখ লাগিছে টিভি চাবলৈ মন কাৰণে পঢ়িব নিদিলোঁ আৰু তৰং মেতাখনকে লগাই দিম মই বোলো আজি পঢ়িব নালাগে আৰু তৰং মেতাখন চাই থাক মানে কি দুখ লাগিছে সৰু বেটিয়ে শুন লৰাই দিছে সৰু বেটিয়ে বেটীখন আহোঁতে কৈ আহি আছে মামা মৃগাংকৰ বাৰ্থডেত যাম মানে মাহীয়েকে ক'লে মৃগাংকৰ বাৰ্থডেত আহিবা বুলি তাৰপিছতে মামা মৃগাংকৰ বাৰ্থডে পাতিব বাৰ্থডেত যাম সেয়া তাহাঁতৰ মানে ক'বলৈ গ'লে মানে বিশেষকৈ মানে কি হ'ল তাহাঁতৰ সেই এহাল ল'ৰা ছোৱালী অকলে অকলে খেলি থাকে আৰু আমাৰ সেই দুইজনী অকলে অকলে খেলি থাকে এনেকৈ লগ ভাগ পালে ভাল পায় আৰু বহুত দিনমান মানে এনেকৈ লগ পাইছে আৰু আমাৰ ডাঙৰ বেটীয়েতো সেয়া আৰু 11 বছৰ বয়সলৈকে মাক বাপেকৰ মাজৰ পৰা মানে আঁতৰি যোৱা নাছিলে এইবাৰ ফাৰ্ষ্ট টাইম গৈছিলে আৰু গৈ লৈ এতিয়া আহিবলৈ মন নাই তাৰপিছতে কালিহে ভাত নাখালে আহিব সময়ত তাৰপিছত পৰহি ৰাতিও ভাত নাই তাই খুচু খাচাকৈ মাহীয়েকে সিটো পিছত সিটো দি থাকে খাই থাকে আৰু ভোকে নেতানে মনৰ দুখতো ভোক নাইকিয়া হৈ গৈছিলেগৈ কি খায় ডাঙৰ হোৱাই নাই এচাম ডাঙৰ হৈ গ'ল এচাম এতিয়া ডাঙৰ হোৱাই নাই এই য'তে ত'তে 2-এটাহে ডাঙৰ হৈছে হ'ব দে পাৰি দিছোঁ দে এইটো ধৰি থাকা এনেকৈ ধৰি থাকিলে ধুব লাগিব দেই লোৱা ধুব লাগিব লোৱা ধৰি দে নাখাবা ধুব লাগিব সৰহকৈ লৈ লওঁ দিম ৰখি থাকা আপুনি দুইজনী বহি লৈছে পোৱাম লিখি খাই আছে মই পোৱাম লিখি বুলি কওঁ দেই কিছুমানৰ হয়তো পাম আমলখি বুলি ক'ব পাৰে কেনেকুৱা টেঙা নে বেছি ডাঙৰ হোৱাই নাই ভাল মধুৰি ডাঙৰ হ'ব আৰু 2 দিনৰ পিছতে নহয় মধুৰি লাগিছে ন দুজোপা লাগিছে এজোপা নতুনকৈ এজোপা লাগিছে এজোপা হেৰি জোপা লাগিছে মধুৰি লাগিছে আৰু মই হেৰি চোতালখন খাই লওঁ দেই চাফা কৰি লওঁ এতিয়া দুপৰীয়া সাঁজ ৰান্ধিবলৈ লৈছোঁ ভোল আলু তেনেকৈ কৈ আৰু এইকেইটা তিতাকেৰেলা দেখিছেনে দেওবাৰৰ তিতাকেৰেলা এতিয়া ইয়াৰ অৱস্থাই নাই তাকে এইকেইটা নাভাজোঁগৈ আৰু এতিয়া দুপৰীয়া সাঁজ এয়া ৰান্ধোঁ এয়া তিয়ঁহ লৈছোঁ লগতে পানী টেঙা আৰু এয়া হৈছে চাটনি ভোলৰ জোল আৰু তেনেদৰে এতিয়া দুপৰীয়া সাঁজ খাই লওঁ এইটো দেখিছে বান্দৰ আৰু এটা বান্দৰ আছে দেই ইমান বান্দৰ আৰু এটা বান্দৰ আছে সেইটো যে বহুত শকত আগতে এয়া মানে মগু পুলি দুটামান আছিলে এচিয়াকৈ খাই আছে গৈছে আৰু দেই ইফালে গৈছে স্কুলত হোমৱৰ্ক দিছিলে তাকে কৰাই আছোঁ আজিতো এটাই যোৱা নহ'লে গাটো অকণমান ঠিক নাছিলে নপঠিয়ালোঁ এতিয়া তাকে হোমৱৰ্ক কৰাই আছোঁ এইটো কি শুনটো এইটো কি বুলি কয় এইটো কি এলফাবেট ডি ফৰ কি আছিলে ডগ চাওঁ পাৰিছা নাই কপিটো ভালকৈ ল চাফাকৈ ল অঁ সন্ধিয়া সময়ত কেইখন কৰি আছে ছোৱালীকেইজনীয়ে ভাবিছোঁ পকৰীকেইটামানকে বনাই দিওঁ পিঁয়াজ সেয়া গোল গোলকৈ কাটি মেলি ল'লোঁ লগতে আটা অকণমান দিওঁ বেচন নাই সেইকাৰণে আটাকে দিছোঁ যোৱা আকৌ লিখি থকা কৈছোঁ মই খাবলৈ মই দিম নহয় যোৱাচোন কেলৈ আহি থাকা বাৰু খাবলৈও কলিজা মই দিম নহয় খাবলৈ হ'ব মই দিলে হ'লে শুন দিমেই খাবলৈ এতিয়া লিখি থাকাচোন যোৱা সোনকালেকৈ শুয়ে থাকিবা এতিয়া এয়া পকৰীকেইটা বনাই লৈছোঁ এইকেইটা জলকীয়া দিয়া আৰু এতিয়া দেহা মানে এতিয়া খাই আছে তাহাঁতি জলকীয়া নিদিয়া বাৰু তাকে দিয়া চাহ কাপৰ লগত খাই লওঁ সন্ধিয়া সময়কণত কিবা এটা খালেই ভাল লাগে বাৰু পিঁয়াজ বেকিং আৰু আটা লগতে জলকীয়া বেচন নহ'লেও মানে আপত্তি নাই একদম ক্ৰিস্পি হৈ আছে আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ